গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো মই মানে এইটো প্ৰথম ভ্লগ হয়, মানে মোৰ ফাৰ্ষ্ট টাইম ইউটিউব চেনেল খুলিলোঁ, সেইবাবে এটা ভ্লগ বনালোঁ। মোক মৰম দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহ'লে মই সদায় বঢ়াই থাকিম এটি ভ্লগ। তো চবে বাৰু লাইক কমেণ্ট কৰি দিব। মানে কথাটো হৈছে মই মানে ইউটিউব চেনেল আজি খুলিলোঁ, সেইবাবে ভাবিলোঁ চবে মৰম দিয়াৰ কাৰণে এটা ভ্লগে বনাই দিওঁ। গাইছ, আপোনালোকে ভাবিছে মই ক'ৰ জংঘলত আছোঁ, মানে মই আছোঁ আমাৰ ওচৰৰে ইয়াতে পথাৰৰ মাজত, তাতে মই আহিলোঁ। তো চাওক গাইছ, এইপিনে পথাৰ হয়, সেইবাবে মই ইয়াতে আহিলোঁ ভ্লগ এটি বনাবলৈ। আপোনালোকে মৰম চেনেহ কৰি দিব, তেতিয়াহে ভ্লগ বনাবলৈ মোৰো ভাল লাগিব। তো মই মানে ক্লাছ 10ত হয়। ক্লাছ 10ত হ'লেও মই অলপ ভ্লগ বনাব অলপ অসুবিধা হয়, চব পঢ়িব লাগে, বহুত কিবা কিবি টিউশ্যন পাতি থাকে। তথাপিও মানে চেষ্টা কৰিম ভ্লগ বনাবলৈ সদায়, মানে সদায় নোৱাৰিলেও মাজে মাজে ভ্লগ আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। তো সেয়ে ভাবিলোঁ আৰু ইউটিউব চেনেল খুলি আপোনালোকৰ মাজত ময়ো ভ্লগ বনাই দিব পাৰিলে মোৰো ভাল লাগিব। আপোনালোকে মৰম কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই।